অমাৱস্যাৰ ৰাতি আন্ধাৰৰ সুযোগ লৈ সাৰে আছো মই, আৰু সাৰে আছে মোৰ ভগ্ন হৃদয়ৰ ব্যৰ্থ কোঠালি। এজাক চেঁচা বতাহ, বৰষুণ এজাক আহিব চাগে। মনত পৰিছেও তোমালৈ আজি, মনত পৰিছে তোমাৰ আৰু মোৰ 5 বছৰীয়া চিনেমাখনৰ পাৰফেক্ট চিনবোৰলৈ। সোমবাৰ আছিল ন সেইদিনা, কিনকিনীয়া বৰষুণ এজাক দি আছিল, আৰু মই হিন্দী চিনেমাৰ শ্বাহৰুখ খান হৈ থুপুকি তুমিজনীক দিছিলোঁ জীৱনৰ প্ৰথমটো প্ৰপ'জ। লাজত ৰঙা পৰিছিলোঁ, ভয়ো লাগিছিল তুমি বা কি কোৱা। পিছে তোমাৰ পজিটিভ আনচাৰৰ লগে লগেই হৈ পৰিছিলোঁ ধুম ছিৰিজৰ ইন্সপেক্টৰ আলী ভাই, একদম সপোনৰ পৃথিৱীত। লগৰ কেইটাক বোলে পাৰ্টি লাগে। ৰাতি উদয়গিৰি বয়জ হোষ্টেলত চলিছিল 3 বজালৈকে আড্ডা। আড্ডাৰ শিৰোনাম মিছ দেশ হাজৰিকা। লাহে লাহে দিনবোৰ তোমাতেই আৰম্ভ হৈছিল, আৰু শেষ তোমাৰেই। হেঁপাহ পাইছিল তোমাক চোৱাৰ। চাল্লা দেওবাৰটো আহিলেই খং উঠা হৈছিল। স্কুল বন্ধ হোৱা জৰুৰী হে কিয়া? হাঁহি উঠিছিল কেতিয়াবা। লাহে লাহে সপোনবোৰে যৌৱনত ভৰি দিছিল। কি নাম ৰাখিছিলা? ল'ৰা হ'লে ৰং আৰু ছোৱালী হ'লে শেৱালি নাছিল জানো? পাহৰিলাই চাগে তুমি, এতিয়াতো সকলো পাহৰিলা চাগে তুমি। মোৰ সপোনবোৰ তোমাক অমুকটো কৰিম তমুকটো কৰিম, চব হেৰাই গ'ল। যান্ত্ৰিকতাৰ মাজত আজি সকলো হেৰাল। মৰমবোৰ, ভালপোৱাবোৰ চাগে এতিয়া ৰাস্তাৰ ডাষ্টবিনত। ৰাতি 2টা বজালৈকে অনলাইন থাকা, আৰু মই কথা পাতিব খুজিলেই তোমাক টোপনিয়ে হেঁচা মাৰি ধৰে। আৰু আজিকালিতো তোমাৰ বহুত কাম, বিজি মানুহ, তথাপি মেছেজবোৰ ইমানো শ্বৰ্টকৈ নিদিলেও হয় দিয়া। বুজি পাওঁ তোমাৰ বোৰৰ অৰ্থ। হ'ব দিয়া, আজি নকলেও বুজি পাওঁ তোমাৰ ওচৰত মোৰ অস্তিত্ব কিমান। আজি নকলেও বুজো মোলৈ তোমাৰ ভাল পোৱা কিমান। অকণমান নেদেখিলেই চটফটাই থকা মইতো আজি তোমাৰ লাষ্ট চিন চোৱাৰ সৌভাগ্য নাই। কেনেকৈ বুজাওঁ হৃদয়ক তুমি যে মিছা কথা ক'বলৈ শিকিলা? কেনেকৈ বুজাওঁ হৃদয়ক তুমি মোৰ অবিহনেও সুখী হ'বলৈ শিকিলা? ভালেই কৰিছা দিয়া, এনেকৈয়ে ভাল লাগে। তুমি মোৰ নোহোৱা বুলি জানিও তোমাৰ কথা ভাবি এনেই ভাল লাগে। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে। কেতিয়াবা খং উঠিলে তোমাৰ নাম্বাৰটো ডিলিট কৰি দিম, আধা ঘণ্টামানৰ পাছত আকৌ এড কৰিম। তুমি সঘনাই চেঞ্জ কৰা ডিপিবোৰ ছেভ কৰি যাম, গেলাৰী ষ্টক হ'ব। এয়াইতো জীৱন, এনেকৈ ঠিক আছে দিয়া। চিন্তা কৰিব নালাগে, নুসুধো কিয় এনে কৰিলা বুলি। সুখী হোৱা, সুখেৰে থাকা। এনেকৈয়ে বৰষুণ এজাক আহিলে তোমালৈ মনত পৰিব, তাতে তিতি মই চকু পানীবোৰ লুকুৱাবলৈ চেষ্টা কৰিম। এয়াইতো জীৱন মোৰ, এনেকৈয়ে ভাল লাগে।